হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এইকেইদিন বতৰটো বহুত ঠাণ্ডা পৰিছে দেই। আমাৰ এইফালে পুৰা বৰষুণ দিছে। ঠাণ্ডা বতৰ গৰম গৰম কিবা এটা খাবৰ মন যায়, নহয়নে বাৰু? সেয়েহে মই আজি বনাবলৈ লৈছোঁ পকৰি, আৰু মইনো পকৰি কিদৰে বনাওঁ আপোনালোককো দেখুৱাই দিওঁ। তেনেহ'লে পলম নকৰি ব'লকচোন পকৰিখিনি বনাই লওঁ। পকৰি বনাবৰ কাৰণে মই এয়া নৰসিংহ পাত কেইখিলামান লৈ লৈছোঁ আৰু জলকীয়া লৈছোঁ। পকৰি বুলিলে জলকীয়াটো লাগিবই। আৰু পিঁয়াজ দুটা লৈছোঁ। ঘৰত যি যি আছে সেইখিনি বস্তুৱেই মই পকৰিখিনি বনাবলৈ লৈছোঁ আজি। আৰু মই এয়া বেচন লৈ লৈছোঁ 1 কাপমান জোখাৰে। এইফালে পিঁয়াজখিনি মই এইদৰে অকণমান দীঘলীয়াকৈ কাটি লৈছোঁ। পিঁয়াজখিনি এইদৰে দীঘলীয়াকৈ কাটিলে পকৰিখিনি দেখিবলৈ বহুত ধুনীয়া লাগে। এয়া জলকীয়াখিনিও কাটি ল'লোঁ আৰু নৰসিংহ পাতখিনিও মই অকণমান সৰু কৰি লৈছোঁ। এতিয়া মই এই বেচনখিনি লৈ লৈছোঁ। ইয়াতে মই পকৰিখিনি ফুলিবৰ কাৰণে অকণমান এয়া বেকিং পাউডাৰ দিছোঁ। আৰু এয়া হালধি দিছোঁ অকণমান, আৰু লগতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাতখিনিও দি দিছোঁ লগতে। ঠাণ্ডা বতৰ, ঘৰতে কিবা এটা খাবলৈ মন যায় নহয় জানো গৰম গৰম। মই ভাবিলোঁ আজি ঠাণ্ডা বতৰ যিহেতু ঘৰতে পকৰিকে বনাওঁ, গৰমে গৰমে চাহৰ লগত খাবলৈ। এতিয়া এই গোটেইখিনি মই এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিম পানী। পানীখিনি একেকোবে দি দিব নালাগে, বেছি পনীয়া হৈ যাব পাৰে। এইদৰে চাই ল'ব লাগে কিমানটো ডাঠ কৰা যায়। এয়া চাওক, আৰু অকণমান পানী দিব লাগিব ইয়াতে। গোটেইখিনি ভালদৰে মই এতিয়া ফেটি ল'ম। আৰু অকণমান দিব লাগিব পানী। এইখিনি হৈয়ে গৈছে আৰু। ইয়াত দেখিছেনে, মই ইমানটো ডাঠ কৰিয়ে লৈছোঁ, ইয়াতকৈ আৰু বেছি পনীয়া নকৰোঁ। এইয়া। এইফালে মই গেছৰ ওপৰত কেৰাহী এখন উঠাই তেল দি ল'লোঁ। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াতে এটা এটাকৈ এইদৰে পকৰিখিনি দি লৈছোঁ। পকৰি মই বেছি সৰু নকৰোঁ, অকণমান ডাঙৰকৈ বনাইছোঁ, ঘৰতে খাম যিহেতু। এয়া মই ইমানখিনি দি ল'লোঁ। এতিয়া মই এইখিনি অকণমান লৰাই দিম। এয়া চাওক, পকৰিখিনি লাহে লাহে ফুলিবলৈ লৈছে আৰু। এতিয়া মই তল ওপৰ কৰি দিছোঁ পকৰিখিনি। আপোনালোকে বাৰু এইদৰে ঘৰতে কেতিয়াবা পকৰি বনাই খায়নে? মই হ'লে প্ৰায়ে বনাওঁ পকৰি, আৰু কিনি খোৱাতকৈ আমি যদি এইদৰে ঘৰতে বনাই খাওঁ, খাবলৈও বহুত ভাল লাগে। মই মিডিয়াম ফ্লেমতে এইদৰে পকৰিখিনি ভাজি আছোঁ। হাই ফ্লেমত দিলে আকৌ পকৰিখিনি বেছিকৈ ৰঙা পৰি আহিব আৰু ভিতৰটো ভালকৈ নিসিজিব। এয়া চাওক, পকৰিখিনি হৈছে আৰু। এইখিনি কাঢ়িব পৰা হৈয়ে গৈছে। এতিয়া মই এইদৰে জালনা হেতা এখন লৈ লৈছোঁ। হেতাখনেৰে মই পকৰিকেইটা এইদৰে টুকি লৈছোঁ, তেলখিনি যাতে ৰৈ নাযায়। সেই একেদৰে মই বাকীখিনি পকৰিও ভাজি ল'ম। আপোনালোকে যদি মোৰ এই পকৰি ৰেচিপিটো ভাল পাইছে, তেনেহ'লে মোক লাইক আৰু কমেণ্ট এটা কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'লে মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব।
একেধৰণে মই গোটেইখিনি পকৰি এইদৰে ভাজি ল'লোঁ। এতিয়া মই এইখিনিও কাঢ়ি লৈছোঁ। এয়া চাওক, ফাইনেলি মোৰ এই পকৰিখিনি ৰেডি হৈয়ে গৈছে। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ যে কি মচমচীয়া হ'ব। এয়া চাওক। এতিয়া আৰু গৰম গৰম চাহৰ লগত ঘৰতে বনোৱা পকৰি খোৱাৰ মজাই বেলেগ নহয় জানো। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই।